হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত ভাল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবৰ কাৰণে আৰম্ভণি কৰিছোঁ। বহুত দিন হ'ল, বহুত দিনেই হ'ল, এপ্ৰিলৰ মাহৰ পৰা মই লং ভ্লগ দিব পৰাই নাই। মাজে মাজে দি আছোঁ এটা দুটা ভিডিঅ', কিন্তু হ'লেও বেছিকৈ লং ভিডিঅ' মই দিব পৰা নাই। এইটো কাৰণতে কিবা কিবি সৰু সুৰা কাম কিছুমানৰ কাৰণে ব্যস্ত হৈ থাকিব লগা হৈছে। তাৰ কাৰণে মই লং ভিডিঅ' দিব পৰা নাই। এতিয়া ভাবিছোঁ এতিয়াৰ পৰা আকৌ যিমানখিনি পাৰোঁ লং ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আগৰ দৰে। আৰু আজিৰ দিনটো মই কেনেকৈ আৰম্ভণি কৰিছোঁ, বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু আগতে কৰিছিলোঁৱেই বাৰু, এতিয়া আকৌ আজি আৰম্ভণি কৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। বতৰটো বৰ ধুনীয়া, ইমান গৰম দি আছিলে এইকেইটা দিন, ৰ'দৰ কাৰণে থাকিব পৰা নাছিল। এতিয়া পূজা আহিছে ন, পূজাৰ কাৰণে বৰষুণ দিবৰ কাৰণে আৰম্ভণি কৰি দিছে। এতিয়া সতা পাতিছে, আমাৰ ফালে সতা পতা বুলি কয়। আৰু নলবাৰীৰ ফালে আমাৰ মাহঁতৰ নলবাৰীৰো জেগা লৈ লৈ কৈ চাগে, আমাৰ জেগাখিনিত সতাটোক খাওঁতা পৰা বুলি কয়। মই প্ৰথমতে বিয়া হৈ আহি পেলাই যেতিয়া মায়ে মোক কৈছিলে, শাহুমাই মোক কৈছিলে খাওঁতা দিব, খাওঁতা। মই কৈছোঁ কি খাওঁতা দিব, খাওঁতাটো কি বস্তু? মই গম পোৱা নাছিলোঁ। মায়ে মোক কৈছিলে যে এইয়া বৰষুণ যে দি আছে, বৰষুণ দি থকাটোকে খাওঁতা পৰা বুলি কয় আমাৰ ইয়াতে বুলি কৈছে। তাৰপাছত মই বোলো অঁ হয় নেকি, ঠিকে আছে। আমাৰ ফালে সতা পৰা বুলি কয় দৰঙীয়াত। বেছিকৈ যেতিয়া বৰষুণ দিব তেতিয়া সতা পৰা বুলি কয়, আৰু এইফালে খাওঁতা পৰা বুলি কয়। তাৰপাছত আজিৰ খানাত কি বনাই আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে এয়া হৈছে মচুৰ দাইলৰ পকৰা বনাই থৈ দিছোঁ। আজি কেনেকৈ কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব গৈ আছোঁ আজি এই ডিছটো, আৰু আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ বুলি। আৰু এইফালে দেখিছে নহয় গাইছ, এয়া হৈছে অমিতাৰ খাৰ। অমিতাৰ খাৰ নহয় আচলতে, অমিতা আৰু আলুৰ এখন তৰকাৰী বনাবৰ কাৰণে গৈ আছিলোঁ। কিন্তু অমিতাৰ তৰকাৰীটো অকণ পানী দি পেলাই বনাব লগা হৈছে। এইখিনি ভাঙি দিম বাৰু। আমিতো অমিতাৰ খাৰ খাইছোঁ বহুত, অমিতাৰ চব্জি খাইছোঁ, বহুত কিবা কিবি খাইছোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰিব গৈ আছোঁ। এয়া মচুৰ দাইলৰ বৰখিনি ইয়াতে পেলাই দি পেলাই কিবা বনাব দিছে মায়ে, মই বনাই আছোঁ আৰু চাই থাকিবচোন গাইছ লাষ্টত কি হয় গৈ। এটা প্ৰব্লেম হৈছে, আজিকালি অমিতাবিলাক বাৰু ভাঙি নাযায় নেকি? এই সিজাৰ দেখোন নামে লোৱা নাই, এই একদম কট কট কৰি টান হৈ আছে। এয়া আলুখিনি সিজি গ'ল, কিন্তু অমিতাখিনি সিজাই নাই। আৰু ইমান বাৰু পনীয়া হৈ নাথাকে বাৰু, চব্জিটো অকণমান গোট খাই যাব। আৰু লাষ্টত বৰখিনি দি দিম। এতিয়াতো পূৰা একদম পানী পানী হৈ আছে, আৰু অমিতাটোও সিজা নাই ভালদৰে। তো গাইছ এতিয়া ইয়াতে পকৰাখিনি দি দিলোঁ। এতিয়া যাব লাগিব অকণমান। প্ৰথমতে ভাজি থওঁতে পকৰাকেইটা অকণমান সৰু সৰু আছিলে, দেখিছেনে এতিয়া চব্জিখিনি দিয়াৰ লগে লগে একদম ডাঙৰ হৈ ফুলি ফুলি আহিছে। আজি খাই চাওঁ কেনেকুৱা লাগে। যদি ভাল লাগে আকৌ নেক্সট টাইম বনাম। কেনেকৈ কি কৰিছোঁ ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বাৰু নেক্সট টাইম। আজি মই আগতে ফাৰ্ষ্ট ট্ৰাই কৰি লৈছোঁ যিহেতু, সেইকাৰণে ৰেচিপি ভিডিঅ' আপোনালোকলৈ মই দিয়া নাই। আকৌ এটা লং ভিডিঅ' বনাই পেলাই দি দিম আপোনালোকৰ ৰেচিপি ভিডিঅ'টো, ঠিক আছে? ব'লকচোন তেন্তে। তো আৰু এইফালে আনিলে আমাৰ চিকেন। এতিয়া চিকেন বনাবৰ কাৰণে লাগি গৈছোঁ। এয়া মই চিকেনটো ফ্ৰাই কৰি আছোঁ এতিয়া। আৰু চিকেন বনাবতো চবে জানেই, সেইকাৰণে আৰু চিকেনৰ ৰেচিপি দিয়া নাই বাৰু মই। আৰু এইফালে বহাই থৈ দিছোঁ পানী, গৰম পানী দি দিম। আৰু এতিয়া প্ৰথমৰ পৰা নকৰিলোঁ বাৰু ভিডিঅ'টো, এতিয়া চিকেনটো পানী দি দিম, হৈ যাব। আৰু এইটো সীমা মন চন মাৰি বহি আছে, হামিয়াই থাকে মচন দেখাই আছে চাপটাই। তাই হাঁহি থাকিব পৰা নাই, দেখিছেনে গাইছ? ভাল লগা হৈছি সঁচা। কি চাওঁ চাওঁ, ভাল লগা হৈছে নেদেখাওঁ। তাই লাজতে থাকিব পৰা নাই দেখিছা। এনেকৈয়ে আমি ইটো সিটো ধেমালি কৰি পেলাই দিনটো পাৰ কৰি পেলাই গৈ আছোঁ। আৰু পূজা বুলি পেলাই কাপোৰ ল'লে নে গাইছ? আমিও কিবা কিবি সৰু সুৰা কাপোৰ কিছুমান লৈছিলোঁ। এই যে টপটো, এই কুৰ্তা ছেট এটা দিছিলোঁ সীমাৰ কাৰণে পূজাৰ বুলি গিফ্টত দি দিছিলোঁ তাইক। কিন্তু তাই গাত নহয় কাৰণে অকণমান ডাঙৰ হৈছিলে চাইজটো। তাই একদম খুলি গোটেই চিলাইবিলাক খুলিছে, খুলি পেলাই কাটিছে, কাটি কাটি পিন্ধিছে, চিলাইছে। কাটি থকা দেখা পাই মোৰ একদম ইমান বেয়া লাগিছে, ইমান
তাই মানে নিজৰ জোখত চিলাই লৈছে, তাই ঠিকে কৰিছে, কিন্তু মোৰ দেখি বেয়া লাগিছে আৰু ইমান ধুনীয়া কাপোৰটো কাটি আছে কাৰণে। তাৰপিছত তাই একদম ধুনীয়াকৈ কাটি মেলি চিলাই কৰিব, মানে মেচিনটো ঘৰৰে মেচিন, কিবা অলপমান বেয়া হৈ আছিলে, কুৰ্তাটো কিবা কৰি চিলাব পাৰিছে আৰু তাই। বাছ সেইখিনিয়ে আৰু সৰু সুৰা কাম কিছুমান তাই কৰি থাকে বাৰু, কাপোৰ চিলাই কৰি আছে আৰু এইফালে যে এয়া ঘৰত যাওঁতে বনাই থৈ দিয়া ভিডিঅ' আছিলে, দিব টাইমে পোৱা নাছিলোঁ, সেইকাৰণে দিয়া হোৱা নাছিলে। আজি ভাবিলোঁ এই ভিডিঅ'টোৰ লগতে একেলগে লগ কৰি পেলাই দি দিওঁ ভিডিঅ'টো, মোৰ ভাল লাগে সেইকাৰণে দি দিলোঁ আৰু চাই থাকোঁতে পালোঁ ভিডিঅ'টো। এয়া পাৰকেইটা দেখিছে নহয়, পাৰকেইটাই একদম বুট খাই বহুত ভাল পায়। যেতিয়া বুট দিওঁ মই এনেকৈ ছটিয়াই, গোটেইকেইটা পাৰা আহে, আৰু কেইটামান থাকিলোঁ আৰু যিকেইটাই গম পাইছে গোটেইকেইটা আহিছে, আহি একদম পূৰা খাবৰ কাৰণে যুঁজত লাগি গৈছে। চাওকচোন ইমান ধুনীয়া লাগে ইহঁতক দেখি, আৰু মই এইবিলাক কাম কৰি খুব ভাল পাওঁ। ইহঁতক আধাৰ চাধাৰ দি, তাৰপাছত সিহঁতে দেখিছেনে যুঁজ কৰি খাই আছে, চাওকচোন উৰি উৰি আহে, ইমান ভাল লাগে দেখি পেলাই। সঁচাকৈ এই পৰিৱেশটো বহুত ধুনীয়া লাগে দেই। যেতিয়া ঘৰত পাৰ থাকে, মুৰ্গী থাকে, ছাগলীয়ে বাৰু অলপ বস্তু লেতেৰা কৰে বেছি কৰি বৰষুণ বতৰত, কিন্তু হ'লেও পাৰ আৰু মুৰ্গীটো থাকিলে খুব ভাল লাগে। আৰু হাঁহো ইমান ভাল নালাগে বাৰু মোৰ, কিন্তু পাৰ খুব ভাল লাগে আৰু। চাওকচোন পাৰকেইটা ইমান ধুনীয়াকৈ খাই আছে। আৰু এইফালে এইটো দেখিছেনে, বুঢ়া বৰালি, মানে 7 কেজি মানৰ হ'ব আৰু মৰণৰ বুঢ়া বৰালিটো এইটো।